বহুদিনেই হ'ল কবিতা নিলিখা। ব্যস্ততাৰ মাজতো হেঁপাহ যেন ক'ৰবাত জীয়াই আছে। হঠাতে যদি মই নোহোৱা হৈ যাওঁ, হেঁপাহবোৰে হয়তো অস্তিত্ব হেৰাব। বোধহয় হেঁপাহৰ মৃত্যু হ'ব। শব্দবোৰ হেৰুৱাইছো ক্ৰমশ। শব্দবোৰ ওলমি আছে নেকি? মনৰ আকাশত বিস্মৃতিৰ ধূসৰিতা হয়। শব্দৰ বতাহজাক দেখোন আহে আৰু উভতি যায়। ভাৱনাৰ সূতাডালো কঁপি কঁপি থৰ লাগে। অনুভৱবোৰ গলাই চিয়াহী কৰি লিখিব খুজিছো এটি কবিতা, পৰা নাই। আৰম্ভণিবোৰ শেষ হয়, শেষবোৰ স্বাভিমানী হৈ উভতি আহে দেখোন। মন গৈছে আজি কবিতা লিখিবলৈ, কবিতাৰে মুষলধাৰা বৰ্ষা নমাবলৈ। নীৰৱতাই শব্দবোৰক নিঃশব্দ কৰি তুলিছে। কবিতাবোৰ যেন হেৰাই যাব ধৰিছে। নাই, নহ'ব, নিঃশেষ, নিষ্কিন, মই নোৱাৰিম। কবিতাবোৰ শেষ হ'ব ধৰিছে। এবুকু শব্দই বিষ এটা হৈ উজাই আহিছে ক্ৰমশ।